Hey everyone, hope you all are good. আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে আমাৰ এই ষ্টাডি ডেইলি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ এই চেনেলটোত ইনষ্টাগ্ৰামতো আছে, ফেচবুক আছে, ইউটিউব আছে। অ'কে, চ' পাৰিলে আপোনালোকে ফ'ল' কৰি ল'ব নানা ধৰণৰ আপডেটছ পাই থাকিবলৈ কাৰণে। চ' আজি আমাৰ এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো হৈছে উই গেট টু ন' এবাউট দ্য এপইণ্টমেণ্টছ অফ দ্য গভৰ্ণাৰ্ছ। অ'কে, অসমীয়াত কি বুলি কয়, ৰাজ্যপালৰ নিযুক্তি কেনেকৈ হয় সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী গভৰ্ণৰ বুলি ক'লে কোন হয়? জগদীশ মুখী। অ'কে, চ' জগদীশ মুখী ইজ দ্য গভৰ্ণৰ্ছ অফ আছাম। অ'কে, চ' নেক্সট পেজ আমাৰ কি দি আছে? এবাউট গভৰ্ণৰ। ইয়াত কি দি আছে? গভৰ্ণৰ ইজ দ্য হেড অফ দ্য এক্সিকিউটিভ অফ দ্য ষ্টেট। চ' ইয়াত কি হৈছে? গভৰ্ণৰ হৈছে আমাৰ যিকোনো এখন ৰাজ্যৰ, আমাৰ ইণ্ডিয়াৰ যিকোনো এখন ৰাজ্যৰ গভৰ্ণৰ হৈছে এজন হেড মুৰব্বী, এক্সিকিউটিভ মুৰব্বী হিচাপে আমাৰ গভৰ্ণৰক আমি ধৰি লোৱা হয়। অ'কে, চ' আমাৰ গভৰ্ণৰ এখন যে ষ্টেটত গভৰ্ণৰ এজনৰ প্ৰয়োজন হয় সেইটো আমাৰ সংবিধানখনৰ আৰ্টিকল কোনটোত আমি লিখা আছে? আৰ্টিকল বুলি ক'লে 153 মতে আৰ্টিকল 1 আমাৰ যোনটো সংবিধান বা কনষ্টিটিউশ্যনখনত আৰ্টিকল যোনটো 153 সেই 153 মতে প্ৰত্যেকখন ষ্টেটত এজনকৈ গভৰ্ণৰ হিচাপে নিযুক্তি থাকিব লাগে বুলি আমাৰ এই আৰ্টিকল 153 দিয়া আছে। অ'কে, চ' সেই আৰ্টিকল 153 মতে আমাৰ ষ্টেটত মানে আমাৰ অসমৰো এজন গভৰ্ণৰ হিচাপে থাকিব লাগে, আৰু সেই গভৰ্ণৰজনৰ নামেই হৈছে জগদীশ মুখী। অ'কে, চ' নেক্সট কি দি আছে? হি অৰ চি ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। চ' গভৰ্ণৰ কোনে এপইণ্টমেণ্ট কৰে বুলি ক'লে গভৰ্ণৰ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অ'কে, চ' গভৰ্ণৰ এপইণ্টমেণ্ট সদায় কৰে কোনে? আমাৰ ৰাষ্ট্ৰপতি হৈছে আমাৰ ইজ দ্য হেড অফ এক্সিকিউটিভ অফ দ্য চেণ্ট্ৰেল। অ'কে, চেণ্ট্ৰেলৰ আমাৰ দেশখনৰ এক্সিকিউটিভ বুলি ক'লে আমাৰ প্ৰেচিডেণ্ট আমাক হৈছে। অ'কে, প্ৰেচিডেণ্ট ইজ দ্য head of the executive of the center and governor is the head of executive of the state. Okay, so that's the thing we should know about. And then after what is given here, qualifications and conditions for appointment. So yat ki hoise? He should be a citizen of India. তেখেতে আমাৰ দেশৰ, আমাৰ ভাৰতৰ এজন কি বুলি কয় নাগৰিক হিচাপে হ'ব লাগিব, তেতিয়াহে ৰাজ্যপালৰ কাৰণে নিযুক্তি পাব পাৰে। আৰু নেক্সট কি দি আছে? হিজ হেভ কমপ্লিটেড 35 years of age. চ' ইয়াত কি হৈছে? কোনো এজন নাগৰিক 35 years হ'ব লাগিব মানে কি বুলি কয় ৰাজ্যপালৰ নিযুক্তি হিচাপে পাবৰ কাৰণে। চ' হি অৰ চি শুড হেভ কমপ্লিটেড 35 years of age. অ'কে, চ' 35 years তলত কোনো এজন গভৰ্ণৰ নিযুক্তি দিয়া নহয়। আৰু হি অৰ চি শুড নট hold any office of profit under the union government or state government. So yet ki is next to dia ase he should not or she should not hold any profit of office of profit mane kono dhoronor ejon rajyo ba central jotu amar kendriyo sarkarer odinot ejon mane কৰ্মচাৰী হিচাপে নিযুক্তি বা তাত থাকিব নোৱাৰিব। যদি গভৰ্ণৰ হিচাপে নিযুক্তি দিয়ে তেনেহ'লে এই যোনটো পদবী মানে ৰাজ্যিক বা হওক বা কেন্দ্ৰীয় পদবীৰ পৰা তেখেতে অৱসৰ ল'ব লাগিব। তাৰপিছতে ৰাজ্যপাল হিচাপে তেখেতে শপত গ্ৰহণ কৰিব পাৰিব। অৰ এনি লোকেল অথৰিটি অৰ এনি আদাৰ পাব্লিক অথৰিটি। অ'কে, কোনো ধৰণৰ কৰ্মচাৰী হিচাপে থাকিব নালাগিব। নেক্সট কি দি আছে? হি or she should not be a member of either House of Parliament or House of a State Legislature. এইটো গুৰুত্বপূৰ্ণ দিছে। কি দিছে? তেখেত মানে ৰাজ্যপাল হিচাপে যোনজনক নিযুক্তি দিব তেখেতে কোনো এখন আমাৰ পাৰ্লিমেণ্ট বা সংসদৰ এজন মেম্বাৰ হ'ব নালাগিব, লগতে ষ্টেট আমাৰ বিধানসভাৰো এজন মেম্বাৰ হ'ব নালাগিব, তেতিয়াহে তেখেতে ৰাজ্যপাল হিচাপে নিযুক্তি পাব পাৰিব। নেক্সট কি দিছে? টেনৰ। অ'কে, তেখেতৰ কাৰ্যকাল কিমান হ'ব লাগিব? গভৰ্ণৰ হোল্ডছ অফিচ ফৰ এ টাৰ্ম অফ 5 years from the date on which he assumed office. This term of the 5 years is subject to the pleasure of the president. So এই নিযুক্তি ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পিছত তেখেতে 5 বছৰ কাল here's given here 5 years তেখেতৰ মানে কাৰ্যকাল ক'ব গ'লে তেখেতে 5 years
থাকিব লাগিব এজন যেতিয়াৰ পৰা তেখেতে শপত গ্ৰহণ কৰে বা তেখেতৰ যেতিয়া আৰম্ভণি কৰা হয় তাৰ পৰা 5 বছৰ থাকিব লাগিব আৰু he or she can resign anytime by addressing a resignation letter to the president okay so ইয়াত তেখেতে মতে কোনো ধৰণৰ যদি তেখেতে ইচ্ছা কৰে তেনেহ'লে ৰিজাইনো দিব পাৰে আৰু এই ৰিজিগনেশ্যন লেটাৰ হেভ টু এড্ৰেছ বাই টু দ্য প্ৰেচিডেণ্ট মানে গভৰ্ণৰজন টোটেলি প্ৰেচিডেণ্টৰ অধীনত কাম কৰিব লাগিব অ'কে চ' অ'থ দিয়া আছে তেখেতক শপত গ্ৰহণ বুলি ক'লে দ্য অ'থ অফ দ্য অফিচ টু দ্য গভৰ্ণৰ ইজ এডমিনিষ্ট্ৰেটেড বাই দ্য চিফ জাষ্টিছ of concerned High Court and in his absence by the senior most judge of the High Court available. So next কি দিছে chief তেখেতে শপত গ্ৰহণ কোনে কৰাব পাৰিব chief justice of concerned High Court of any state মানে আমাৰ ৰাজ্যৰ কোনো এখন হাই কোৰ্টৰ বা উচ্চ ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশৰ দ্বাৰা তেখেতে মানে শপত গ্ৰহণ কৰোৱায় যদি তেখেতৰ অনুপস্থিতিত তাৰপিছত সেই কোৰ্টৰ বা যি কোৰ্টৰ হয় তেখেতৰ ছিনিয়ৰ মষ্ট এজন জাজ থাকিব লাগিব তেখেতৰ শপত গ্ৰহণ কৰোৱাৰ চ' নেক্সট দিয়া আছে বাই দ্য 7th Constitution's Amendment Act of 1956 same persons can be appointed as governor of 2 or more states চ' ইয়াত আমাৰ সংবিধান যেতিয়া এমেণ্ডমেণ্ট কৰিছিলে কেতিয়া কৰিছিল 1956ত তেতিয়া তাত উল্লেখিত আছিল যে এজন ব্যক্তিয়ে কি কৈছে এপইণ্টেড ৰাজ্যপাল হিচাপে এপইণ্টমেণ্ট হ'ব পাৰিব এটা একে সময়তে ছেইম টাইমত কি কয় দুখন বা তাতকৈ অধিক ৰাজ্যপাল হিচাপে নিযুক্তি পাব পাৰে আৰু ই আমাৰ সংবিধানত লিখিত আছে ঠিক আছে এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টো আশা কৰোঁ সকলোৱে বুজি পাইছে চাগে আমাৰ এই যি কম্পিটিটিভ এক্সামবোৰত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি থাকে আমাৰ গভৰ্ণৰৰ ওপৰত ৰিলেটেড কৰি so this is very important video okay so listen carefully and if you get any doubt then you can comment in our comment box okay so then after in the last আমাৰ ক'ব বিচাৰোঁ যে কি ষ্টাডি ডেইলি চেনেলটো আমাৰ যি ষ্টাডি ডেইলি চেনেলটো যদি আপোনালোকে যদি ডেইলি আপডেট হ'ব পাৰে বা লাগতিয়াল বস্তুখিনি আমি লাগতিয়াল যি তথ্যখিনি যদি আপোনালোকে আপডেট হৈ থাকিব লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে অ'কে চ' দেন আফটাৰ ইউ কেন ভিজিট আৱাৰ ইনষ্টাগ্ৰাম এণ্ড ফেচবুক এণ্ড চেনেলছ এণ্ড পেজেছ অ'কে চ' ইমানেই আছিলে আকৌ বুজি পাইছে চাগে চ' নেক্সট ভিডিঅ'ত আকৌ নতুন এটা টপিক লৈ লগ পাম চ' টিল দেন বাই থেংক ইউ